নমস্কাৰ, মই আজি কঁঠাল গুটিৰ দালি কেনেকৈ বনাই দেখাবলৈ ওলাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপোনালোকেও এবাৰ বনাই চাব। দালিত চব্জিতকৈ সোৱাদ, এবাৰ খালে বাৰে বাৰে খাই থাকিবৰ মন যাব। এয়া মই প্ৰথমে কঁঠাল গুটিৰ ওপৰৰ বাকলিখিনি পেলাই দিছোঁ। 10 মিনিট সময় পানীত তিয়াই থৈছোঁ, কাৰণ পানীত তিয়াই থ'লেহে ওপৰৰ ৰঙা বাকলি যাব, কাৰণ ভালদৰে গুচাই ল'ব লাগিব, নহ'লে কালাৰ বেয়া হৈ যায়। আটাই পৰিষ্কাৰ পানীত ধুই লৈ দুফালকৈ পানীত উতলাই লৈছোঁ। খুব ধুনীয়াকৈ সিজিছে। প্ৰথমে পানীখিনি পেলাই মই এখন থালত গৰমে গৰমে গিলাচ এটাৰে পিটিকি লৈছোঁ, কাৰণ ঠাণ্ডা হ'লে কঁঠাল গুটি টান হৈ যায়, পিটিকিব নোৱাৰি। খুব ধুনীয়া পিটিকা খাইছে। প্ৰথমে মই পিঁয়াজ নিজৰ জোখমতে কাটি লৈছোঁ। তেজপাত, দালচেনি, জিৰা, নহৰু, আদা বুটা আৰু শুকান জলকীয়া। প্ৰথমে মই দালচেনি দিছোঁ, তেজপাত দিছোঁ, নহৰু আদা বুটা, জিৰা দিছোঁ, শুকান জলকীয়া দুটা দিছোঁ আৰু পিঁয়াজ নিজৰ জোখমতে কাটি লৈছোঁ। পিঁয়াজ আৰু গেছটো ল' কৰি দিছোঁ, কাৰণ পৰি যাব। এতিয়া মই 1 চামুচ শুকান লাল মিৰ্চ পাউডাৰ দিছোঁ। কঁঠালৰ পিটিকাখিনি ঢালি ধুনীয়াকৈ লাহে লাহে ভাজি লৰাই আছোঁ। লাহে লাহে ভাজি থাকিব, নহ'লে জুই বেছিকৈ দিলে পৰি যাব। নিজৰ জোখমতে নিমখ 1 চামুচ দিছোঁ আৰু হালধি আধা চামুচ। এতিয়া লাহে লাহে ভাজি 5 মিনিট সময়ৰ কাৰণে ঢাকনি মাৰি দিছোঁ, কাৰণ অকণমান সিদ্ধ হ'ব লাগিব। খুব ঢাকনি গুচাইছোঁ, খুব ধুনীয়াকৈ সিদ্ধ হৈছে চব্জিখিনি। এতিয়া মই গৰম পানী ঢালিম, কাৰণ গৰম পানী ঢালিলে সোনকালে উতলি আহে, সোনকালে হয়, গেছ বেছি সময় নালাগে। পানী অকণমান বেছিকৈ দিব লাগিব, কাৰণ অকণমান সিদ্ধ হওঁতে অলপ বেছি সময় লাগিব। অকণমান বেছি দিছোঁ পানী। এতিয়া মই 10 মিনিট সময় ঢাকনি মাৰি দিছোঁ, ভালদৰে উতলিব দিম। চোৱা, খুব ধুনীয়াকৈ উতলি আহিছে। চোৱা, খুব ধুনীয়াকৈ উতলিছে। ওপৰৰ ফেনাবিলাক পেলাই দিব লাগিব, কাৰণ ফেনা থাকিলে কালাৰবিলাক, চব্জিৰ কালাৰ নষ্ট হয় বেয়া দেখি। এতিয়া লাহে লাহে পানী শুকাই আহিছে। চোৱা কি ধুনীয়া হৈছে। চোৱা, ইয়াক কোনে ক'ব এয়া যে কঁঠাল গুটিৰ দালি বুলি। মই সোৱাদৰ কাৰণে 1 চামুচ গৰম মছলা পাউডাৰ দিছোঁ আৰু আধা চামুচ ঘিউ। যিহেতু মোৰ হাতত ঘিউ নাই, সেইকাৰণে মই আধা চামুচ দিছোঁ, কাৰণ ঘিউ দিলে খুব সোৱাদ হয় খাবলৈ। চোৱা, ইয়া চোৱা, খুব ধুনীয়া। ইয়া চোৱা, কি ধুনীয়া দালিৰ অৰিজিনেল দালি দেখা হৈছে। চোৱা, মোৰ আজিৰ এই ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। ভাল পালে আপোনালোকে নিশ্চয় মোক কমেণ্ট বক্সত জনাব। থেংক ইউ।